পূৰ্বাঞ্চল সমন্বয় মঞ্চ দ্য এনিয়াৰ ফৰাম ফৰ ইউনিটি আজি প্ৰথম বাৰ্ষিক অধিৱেশন উপলক্ষে আমাৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সিঁচৰতি হৈ থকা প্ৰতিগৰাকী সদস্য আহি গুৱাহাটী সাহিত্য ভৱনৰ মজিয়াত উপস্থিত হৈছে। সকলোকে মই স্বাগতম জনাইছোঁ, প্ৰণাম যাচিছোঁ, শ্ৰদ্ধা নিবেদিছোঁ। আটাইলৈ সুপ্ৰভাত জনাই এটা সুন্দৰ ভিডিঅ' আৰম্ভ কৰিব লৈছোঁ। এতিয়া সময় ৰাতিপুৱা প্ৰায় 6 বাজিছে আৰু মই যাত্ৰা আৰম্ভ কৰিছোঁ গুৱাহাটী অভিমুখে এটা বিশেষ সাহিত্যৰ অনুষ্ঠানৰ বাবে, যিটো অনুষ্ঠান আয়োজন কৰিছে পূৰ্বাঞ্চল সমন্বয় মঞ্চৰ এটা অনুষ্ঠানে। আৰু ইণ্টাৰেষ্টিং বিষয় যে এই অনুষ্ঠানটোৰ নামকৰণ মই নিজেই কৰিছিলোঁ। তো ফাইনেলি আহি পালোঁ অসম সাহিত্য সভাৰ ভাগৱতী প্ৰসাদ বৰুৱা ভৱনত, আৰু ইয়াতে অনুষ্ঠিত হৈ আছে পূৰ্বাঞ্চল সাহিত্য আৰু সংস্কৃতি মঞ্চৰ প্ৰথম বাৰ্ষিক অধিৱেশন। আৰু আহকচোন ভিতৰলৈ সোমাই যাওঁ আৰু কেনেদৰে কি কৰা হৈছে সমস্তখিনি এবাৰ পৰ্যবেক্ষণ কৰিবলৈ চেষ্টা কৰোঁ। ইতিমধ্যে আমাৰ পূৰ্বাঞ্চল সমন্বয় মঞ্চৰ বাৰ্ষিক অধিৱেশনৰ আমাৰ মুখপত্ৰ পূৰ্বাকাশ উন্মোচনৰ দিশে আগবাঢ়িছোঁ আমি। আৰু আমাৰ এই উদ্দেশ্য আছিল সামাজিক, সাংস্কৃতিক আৰু সাহিত্য ক্ষেত্ৰখনত প্ৰসাৰ আৰু প্ৰচাৰ লাভ কৰা। মঞ্চৰ পতাকা উত্তোলনৰ পিছে পিছে ডক্টৰ জগন্নাথ দেৱ মহন্তই বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে আজিৰ অনুষ্ঠানৰ। এই অনুষ্ঠানতেই বাক্সা জিলাৰ যাত্ৰা দলৰ অভিনেতা কনক কলিতাক জনোৱা হয় বিশেষ সম্বৰ্ধনা। এই অনুষ্ঠানত উপস্থিত থাকে অসমৰ স্বনামধন্য কবি সমীৰ তাঁতী, লুথমা হানুম, চেলিমা বেগম, ইছমাইল হুছেইনকে ধৰি অসমীয়া বোলছবিৰ মহময় অভিনেত্ৰী মলয়া গোস্বামী, শিক্ষাবিদ ৰবীন শৰ্মা, জয়ন্ত মাধৱ বৰা আদিকে কৰি অসমৰ বহু স্বনামধন্য ব্যক্তি। পূৰ্বাঞ্চল সমন্বয় মঞ্চে আয়োজন কৰা এই সৰ্বাংগ সুন্দৰ অনুষ্ঠানে উপস্থিত প্ৰতিজনৰে হিয়া মন হাত পেলাবলৈ সক্ষম হৈছে। ঐতিহ্যখা কবি সমীৰ তাঁতীলৈ আগবঢ়োৱা হয় পূৰ্বাঞ্চল সমন্বয় মঞ্চ কাব্য বঁটা 2024। গীত মাত কবিতাৰে সজাই তোলা হৈছিল আজিৰ অনুষ্ঠান। আজি অৰ্থাৎ 15 ডিচেম্বৰ 2024 তাৰিখটো সঁচাকৈয়ে পূৰ্বাঞ্চল সমন্বয় মঞ্চই অসম সাহিত্য সভা ভৱনত অতি সৰ্বাংগ সুন্দৰকৈ অনুষ্ঠিত কৰিলে। বিভিন্নজনে বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে আজিৰ অনুষ্ঠানে প্ৰদান কৰিলে উপযুক্ত সন্মান। পূৰ্বাঞ্চল সমন্বয় মঞ্চৰ মুখ্য প্ৰশাসিকা মণি গোস্বামীলৈ মঞ্চৰ সক্ৰিয় সদস্যসকলে আগবঢ়ালে মৰম চেনেহ মিশ্ৰিত উপযুক্ত সন্মান। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সিঁচৰিত হৈ থকা সভ্যসকলেৰে ভৰি পৰিছিল আজিৰ সভাগৃহ, য'ত উপস্থিত আছিল সাহিত্য আৰু সংস্কৃতি ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা বহু বৰেণ্য ব্যক্তি। আনকি অসমৰ বাহিৰত বাস কৰা মঞ্চৰ সদস্যসকলেও আহি উপস্থিত হৈছিল এই বিশেষ সভাত।
মণি গোস্বামীৰ কাব্যগ্ৰন্থ ৰঙামদাৰৰ গ্ৰন্থ আদিকে কৰি 8খনকৈ গ্ৰন্থ এই সভাতেই উন্মোচন কৰা হৈছিল। আজিৰ এই সৰ্বাংগ সুন্দৰ অনুষ্ঠানটোৰ বাবে মঞ্চখনৰ মুখ্য প্ৰশাসিকা মণি গোস্বামীৰ সমন্বিতে সমূহ বিষয়ববীয়াই ধন্যবাদৰ পাত্ৰ।